নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি আছাম হিষ্ট্ৰীৰ 2 নম্বৰ পাৰ্টটোত কেইটামান গুৰুত্বপূৰ্ণ MCQ যিকেইটা আগে পিছে পৰীক্ষাত আহি থাকে বা অহাৰ সম্ভাৱনা আছে যিকেইটা বেছি তাৰ বিষয়ে আলোচনা কৰিম। আগতে এটা ইয়াৰে পাৰ্ট 1 আপলোড কৰিছোঁ, যদি সেইটো এতিয়ালৈকে চোৱা নাই তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, সেইটো যাই আগতে চাই ল'ব। যদি ভিডিঅ'টি ভাল পায় তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কমেণ্টত আপোনালোকে আৰু কি কি টপিকৰ ওপৰত ভিডিঅ' বিচাৰে তাৰ বিষয়ে জনাব। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, When was Battle of Itakuli happen? 1682. This was the last series of battle between Ahom and Mughals. আহোম আৰু মোগলসকলৰ মাজত এইখন লাষ্ট যুদ্ধ আছিল। 2 নম্বৰ প্ৰশ্ন, Who was the first to introduce the system of survey and measurement of land? গদাধৰ সিংহ। আহোম নাম চুপাটফা। 3 নম্বৰ প্ৰশ্ন, Which famous poet was in the court of Rudra Singh? কবিৰাজ চক্ৰৱৰ্তী। কবিৰাজ চক্ৰৱৰ্তীয়ে এখন ফেমাছ কাব্য এখন ট্ৰান্সলেট কৰিছিল, অভিজ্ঞানম শকুন্তলম। 4 নম্বৰ প্ৰশ্ন, দ্য আইকনিক কাৰেংঘৰ জয়সাগৰ টেংক জয়দেউল বিল্ড ডিউৰিং দ্য হুইচ আহোম ৰুলাৰ? ইয়াৰে উত্তৰটো হ'ব ৰুদ্ৰসিংহ। হু ৱাজ বিল্ড ৰংপুৰ চিটি? ঘনশ্যাম খনিকৰ। হু ৰোড দ্য ফেমাছ বুক হস্তিৰ বিদ্যাৰ নব? সুকুমাৰ বৰকাইট। হুইচ আহোম ৰুলাৰ ৰিবিল্ড দ্য ৰংঘৰ? প্ৰমত্ত সিংহ। ৰংঘৰৰ কনষ্ট্ৰাকশ্যনটো আৰম্ভ হৈছিল ৰুদ্ৰসিংহৰ দিনতে। 8 নম্বৰ প্ৰশ্ন, লতাকটা ৰণ হেপেন ডিউৰিং দ্য হুইচ আহোম ৰুলাৰ? ৰাজেশ্বৰ সিংহ। হু ৰোড দ্য চকৰি ফেটি বুৰঞ্জী? নুমালী বৰগোহাঁই। দন্দুৱা ড্ৰ হেপেন ডিউৰিং দ্য টাইম অফ হুইচ ৰুলাৰ? কমলেশ্বৰ সিংহ। হু হেল্প দ্য বাৰ্মিজ টু কেম আছাম? অসমলৈ মান কোনে আনিছিল? বদন চন্দ্ৰ বৰফুকনে। ফাৰ্ষ্ট বাৰ্মিজ ইনভেজন অকাৰ্ড অন হুইচ ইয়াৰ? 1817। টোটেল 3 বাৰ বাৰ্মিজ ইনভেজন হৈছিল। প্ৰথমবাৰ 1817 আৰম্ভ হৈছিল। ৱেন ৱাজ ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ হেপেন? 1824 চৰ পৰা 1826 ভিতৰত। ৱেন ৱাজ চাইন ট্ৰিটি অফ ইয়াণ্ডাবু? 1826। কাৰ কাৰ মাজত হৈছিল? বিটুইন বাৰ্মা এণ্ড ব্ৰিটিছ। এই ইয়াণ্ডাবু সন্ধিৰ পিছতে অসমতো ব্ৰিটিছ ৰাজ আৰম্ভ হৈছিল। যদি ভিডিঅ'টি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে আমি ভিডিঅ' আপলোড কৰিলে আগতে নটিফিকেশ্যন পাই যায়। পিছত পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।